সদৌ আদিবাসী ছাত্ৰ সন্থা টিংৰাই আঞ্চলিক সমিতিৰ অন্তৰ্গত পোৱালিপথাৰ প্ৰাথমিক গোটৰ উদ্যোগত উচ্চ আৰু উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰী 2024-25 বৰ্ষৰ বিশেষ অভিনন্দন অনুষ্ঠান উপস্থিত থাকে পোৱালিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শ্ৰীযুত ত্ৰিদেৱ গগৈ, দুলীয়াজান গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বৰ্তমান চিৰিংঘাট গাঁও ৱাৰ্ড সদস্য শ্ৰীযুত মাধুৰ্য সোণোৱাল ডাঙৰীয়া, ৱাৰ্ড সদস্য মহান মুৰব্বী অসমীয়া যুৱ মঞ্চ জগত বৰা, টিংৰাই আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক দুলীয়াজান আঞ্চলিক বিষয়ববীয়াৰ লগতে উপস্থিত ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পোৱালিপথাৰ প্ৰাথমিক গোটৰ উদ্যোগত 2024 আৰু 25 বৰ্ষৰ যি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত যি আজি পোৱালিপথাৰ প্ৰাথমিক গোটে যি উদ্যোগ ল'লে সেই উদ্যোগ শলাগলগীয়া হ'ল। কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জন্মলগ্নৰ পৰাই আমাৰ জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰি আছে সেই হিচাপত আদিবাসী ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ যি অভিনন্দন অনুষ্ঠান আজি পোৱালিপথাৰত অনুষ্ঠিত কৰি সেই প্ৰমাণ কৰিলে যে আদিবাসী ছাত্ৰ সন্থা সদায় জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে আগবাঢ়ি আহিছে। আৰু পোৱালিপথাৰ প্ৰাথমিক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা যে এনেকুৱা এটা কাৰ্যসূচী লৈ আমাৰ জনগোষ্ঠীটো লগতে আমাৰ সংগঠনৰ সুনাম কৰি আনিছে। লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পোৱালিপথাৰ যি উদ্যোগত লৈ আমি শলাগ লৈছোঁ আৰু অনাগত দিনত এনেকৈ কাৰ্যসূচী ল'ব বুলি আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আহ্বান। আৰু আমাৰ জনগোষ্ঠীটোৰ আগুৱাই লোৱা যি প্ৰাথমিক গোটৰ যি পৰিকল্পনা সেই পৰিকল্পনা আৰু উন্নত হওক আৰু আমাৰ জনগোষ্ঠীটোৰ শিক্ষাৰ ক্ষেত্ৰত যি আগবঢ়াই লৈ যোৱাৰ আমাৰ মূল উদ্দেশ্য আৰু জনগোষ্ঠীটোৰ যিখিনি আমাৰ মেইন উত্তৰণ সেইখিনি কৰি যাব লাগে। প্ৰাথমিক সমিতি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পোৱালিপথাৰ প্ৰাথমিক সমিতিয়ে যি এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিলোঁ। ইয়াত আমি আমন্ত্ৰিত কৰা সকলো ব্যক্তিসকলো আহি আমাক উপস্থিত হৈ আমাৰ যি বহুমূলীয়া কথাবোৰ সিহঁতৰ দিৰাহা পৰামৰ্শ আগবঢ়ালে তাৰ প্ৰতি আমি শলাগ লৈছোঁ। আৰু লগতে মোৰ সদস্যসকল যিসকল সদস্য আমাৰ গোটত আছে তেওঁলোকেও আমাক সহায়ৰ হাত আগবঢ়ালে আৰু সদায় ছাত্ৰ ছাত্ৰীৰ হকে বা গাঁৱৰ ৰাইজৰ কাৰণে আদিবাসী ৰাইজৰ কাৰণে যি কাম কৰি যাব লাগে আমি কৰি যাম আৰু ভৱিষ্যতেও এইদৰে আমি সকলো অনুষ্ঠান পাতি যাম বুলি আশা ৰাখিছোঁ। আৰু লগতে আশা ভৱিষ্যত দিন দীৰ্ঘায়ু হওক আৰু ভৱিষ্যত আৰু নাম উজ্জ্বল হ'ব আমাৰ গাঁৱত বুলি আমি আশা ৰাখিছোঁ। লগতে অসমবাসীৰ লগতে গোটেই পোৱালিপথাৰ ৰাইজ বা ডিব্ৰুগড় জিলা সমিতিৰ যিমান ছাত্ৰ ছাত্ৰী আছে আদিবাসী ৰাইজ সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পোৱালিপথাৰ প্ৰাথমিক সমিতিৰ উদ্যোগত তথা পোৱালিপথাৰ প্ৰাথমিক ৰাইজৰ সহযোগত যি আজি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে তাৰ আজি নিৰ্বাচন কৰি অহাৰ বাবে আমি টিংৰাই আঞ্চলিক সমিতি হৈ আছোঁ। লগতে শিক্ষাসকলক যি পোৱালিপথাৰ গোটে যি সমাধান অনুষ্ঠান যাচিলে তাৰে কাৰণে আমি শুভেচ্ছামূলক জ্ঞাপন কৰিছোঁ। ধন্যবাদ। উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছোঁ। যিহেতু নেকি আজি আশা প্ৰাথমিক গোটৰ তৰফৰ পৰা পোৱালিপথাৰ প্ৰাথমিক গোটৰ তৰফৰ পৰা যি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে তাৰ যোগেদি তেওঁলোকে যি সামাজিক দায়বদ্ধতা প্ৰতিফলিত কৰিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলকো অনুৰোধ জনাম তেওঁলোকে নিজৰ অধ্যয়ন ভালদৰে কৰাৰ লগতে পুথিগত জ্ঞান আহৰণ কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ লগত নিজক সংগতি ৰাখি মূল্যবোধৰ শিক্ষাও যাতে সমানভাৱে পুথিগত শিক্ষাৰ লগত আগবঢ়াই নিয়ে। আজি যিদৰে আচাৰ প্ৰাথমিক গোটৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলক তোমালোকক মাতি যিদৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে, তোমালোকক যিদৰে উৎসাহ বৃদ্ধিৰ কাৰণে তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে, যি সামাজিক দায়বদ্ধতা দেখাইছে, তেনেকুৱা ধৰণৰ সামাজিক দায়বদ্ধতাবিলাক ভৱিষ্যত দিনত তোমালোকেও নিজৰ নিজৰ অঞ্চলত প্ৰতিফলিত কৰিব লাগিব। তাই আশা কৰিছোঁ যাতে সমাজখনক সুচাৰুৰূপে পৰিচালিত কৰাৰ ক্ষেত্ৰত তোমালোকে তাত এজন ভাল মানৱ সম্পদ হিচাপে নিজৰ পৰিচয় দেখাব পৰা। তাকে ক'লোঁ আৰু উপস্থিত সকলোকে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।